So this friends, welcome back to my YouTube channel Mokkel Bhai. আপোনালোকে গমেই পাইছে দেৱালী আহি গৈছে আৰু এই দেৱালীৰ উপলক্ষে আমি আজি এটা ফুড চ্যালেঞ্জ কৰিব ওলাইছো আৰু এই ফুড চ্যালেঞ্জটো হ'ল তেৰিমেৰি ফুড চ্যালেঞ্জ। তো তেৰিমেৰি ফুড চ্যালেঞ্জ হ'ব আজি আমাৰ মাজত লগৰীয়া কেইটাৰ মাজত। তেনেহ'লে বেছি দেৰি নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ অলৰেডি আৰম্ভ হৈ গৈছে, এতিয়া হ'ব তেৰিমেৰি ইয়াত ৰেডি হৈ গ'ল। দুফালে আছে তেৰিমেৰি, ইয়াত আছে আমাৰ পানী, স্পেচিয়েল পানী হওক বডুকিঙৰ বাবে, এইটো মনদীপ দেউৰীৰ বাবে আৰু এইটো হ'ল আমাৰ তেৰিমেৰি। এতিয়া চলিব প্ৰথম কম্পিটিশ্যন আৰু এই কম্পিটিশ্যনত প্ৰথমত লটাৰী হ'ব চাগে, তেনেকুৱাই দেখা দিছে। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকক, বহুত ইণ্টাৰেষ্টিং ভিডিঅ'। আৰু আমাৰ ভিডিঅ' কেমেৰামেন হ'ব মিষ্টাৰ ভাস্কৰ জ্যোতি নলবাৰীৰ পৰা আহিছে। আৰু গাইজ এয়া চাওক, এতিয়া আমাৰ হ'ব লটাৰী, কাৰণ আমাৰ কেণ্ডিডেট অকল 3জনহে। এয়া আমাৰ মনদীপ দেউৰী, অলপ লটাৰীৰ বিষয়ে কোৱাচোন, কি ক'ব বিচাৰিছে? নাম আছে, ইয়াত আছে ভদ্ৰ গয়াৰী, মনদীপ দেউৰী আৰু মনোৰঞ্জন চৌধুৰী। আমাৰ এতিয়া লটাৰী খেলাব আমাৰ ভাস্কৰ, আমি ইয়াত দিম। ভাস্কৰে এতিয়া উঠাব লাগে, ভাস্কৰে এতিয়া টানিব লাগে। মোৰ নামটো উঠা, মোৰ নামটো উঠা, মোৰ নামটো উঠা, মোৰ নামটো উঠা। হে ইউ ম্যান, তুই এটা মই মারে, মোৰ নাম চৌধুৰী। হে হু মনদীপ দেউৰী ইজ উইনাৰ আৰু এতিয়া বডুকিং ভদ্ৰ গয়াৰী। চ' দিছ ইজ বডুকিং, সি আসন গ্ৰহণ কৰিছে আৰু এতিয়া আমাৰ মাজলৈ আৰু এজন আহিব, সি হ'ল মক্কেল ভাই। এতিয়া আমাৰ মাজত আছে মক্কেল ভাই মনোৰঞ্জন চৌধুৰী। Hi guys, I am Mokkel Bhai. Today is coming from food challenge. এটা মানে আমি এতিয়া কৰিম, আমাক লাগিব টাইম। আমি এতিয়া দিম ষ্টাৰ্ট কৰি 1 ৰেডি Yes. 2 3 It's time to quit while we're ahead. এতিয়া আমাৰ গয়াৰী জিকিব লৈছে গয়াৰী। আমাৰ মক্কেলৰ পৰা হাৰি গৈছে, বহুত আছে তাৰ। আমাৰ গয়াৰী শেষ হ'ল আৰু Could be with anyone, I could be with anyone. You're here with me, you're here with me. You could be a rapper. এয়া মক্কেল ভাই, আমাৰ টাইম চলি আছে, 2 মিনিট পাৰ হৈ গৈছে। মক্কেল ভাই বেয়াকৈ হাৰিছে গয়াৰীৰ লগত। এয়া 2 মিনিট টাইম বেছি হৈ গৈছে। এতিয়া এয়া চাওক, 2 মিনিট 18 ছেকেণ্ড গ'ল। তুমি অনুভৱ কেনে? মোৰ বেয়া লাগিছে, মই হাৰিছোঁ। আৰু আমাৰ গয়াৰী ভাই অনুভৱ। এতিয়া মোৰ লগত চেলেঞ্জ আছে গয়াৰীৰ। অতি দুখৰ বিষয়, আমাৰ ভদ্ৰ গয়াৰী জিকিলে। এতিয়া আমাৰ মাজত আৰু এজন নতুন অতিথি হিচাপৰ আমাৰ চেদু দেউৰীয়ে এতিয়া খাব। তো আপোনালোকক দেখাই আছোঁ, সম্পূৰ্ণ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা চাই থাকক। আৰু এয়া আমাৰ মিষ্টাৰ বডুকিং, হি ইজ দ্য উইনাৰ নাও। আৰু ইফালে আছে আমাৰ চেদু দেউৰী, সি এতিয়া তাৰ লগত কম্পিটিশ্যন কৰিব। তো আপোনালোকে চাওক। এই আমাৰ চেদু দেউৰী, তোমাৰ অনুভৱ যে তুমি এতিয়া বডুকিং খাম, কেনেকুৱা লাগিছে? খাব বুলি চেষ্টা কৰিম। আৰু তুমি যে মক্কেল ভাইক হৰাই দিলা, তোমাৰ অনুভৱটো কোৱাচোন অলপ। বহুত ভাল লাগিছে, মানে কি কম আজি মই মক্কেল ভাইক হৰাই দিলো। এতিয়া তাৰ মনদীপ দেউৰীৰ লগত, চেদুৰ লগত পাৰিবানে নাই? এতিয়া দেখা যাব কোনে জিকে নিজিকে। তো কোন প্ৰথমে ইয়াত আমাৰ টাইমাৰ আছে, তো টাইমাৰ মই 3 কোৱাৰ লগে লগে ষ্টাৰ্ট কৰি দিবা। চ' দিছ ইজ দ্য টাইমাৰ। তো 1
2 3 ষ্টাৰ্ট গো আৰু আমাৰ মাজত এতিয়া আৰম্ভ হৈ গ'ল ফুড চেলেঞ্জ বড়ো কিং আৰু চেদজ্যোতি দেউৰী সি আহিছে ধুনাগুৰিৰ পৰা আৰু সি আহিছে চিলাপথাৰৰ পৰা এতিয়া আমি ডিব্ৰুগড়ৰ মাজত চলি আছে আমাৰ কম্পিটিশ্যন Mandeep Deori is the first. Mandeep Deori is winner. Mandeep Deori is winner. 1 মিনিট 18 সেকেন্ডতে খাই শেষ কৰি দিছে তো তুমি যে জিকিলা তোমাৰ কেনেকুৱা অনুভৱ হৈছে ফিলিংছটো কোৱা মই এনে জিকিম যিহেতু মই খোৱাত এক্সপাৰ্ট এইটো মোৰ এটা দৃঢ় বিশ্বাস আছে আৰু তুমি যে হাৰি গলা মক্কেলভাৱে খৰাই দিলা কিন্তু তুমি নিজে এতিয়া হাৰি গলা কেলে একচুৱেলি মোৰ মানে বেছি ইণ্টাৰেষ্ট নাই খাবলৈ তথাপি তোক মই হাৰাই দিছোঁ মক্কেলভাৱে হাৰাই দিছোঁ মোৰ ইম্প্ৰেছে এটা বেলেগ আহিছোঁ মানে ধন্যবাদ থাকিলে তো গাইজ আপোনালোকৰ মাজতো যদি কোনোবাই আমাৰ লগত কম্পিটিশ্যন কৰিব বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাব আমি অহা আকৌ কম্পিটিশ্যন এটা পাতিম বুলি ভাবিছোঁ তো আজিলৈ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে কি কৰিব লাগে লাইক এণ্ড কমেণ্ট কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক আৰু গাইজ আৰু আপোনালোকে অতি সোনকালে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব তো আজিলৈ ইমানেই টাটা বাই বাই এণ্ড